এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। যোৱাকালি দেৱালী উদযাপনৰ পাছত নিশা আৰম্ভ হৈছিলে সূতককাল। দীপাৱলী প্ৰত্যেক বছৰে কাৰ্তিক অমাৱস্যাৰ নিশা উদযাপন হয়। এইবাৰ এই অমাৱস্যাৰ সময়তে হ'ল সূৰ্যগ্ৰহণো, যাৰ বাবে কিছু চিন্তাত পৰিছে বহু লোকে। আজি 25 অক্টোবৰ তাৰিখে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। জ্যোতিষীসকলে সাৱধানে থকাৰ বাবে আহ্বান কৰিছে, কিয়নো যোৱাকালি নিশাৰ পৰাই আৰম্ভ হৈছে সূৰ্যগ্ৰহণৰ সূতককাল। যোৱাকালি কাৰ্তিক অমাৱস্যা আৰম্ভ হৈ আজি থাকিব এই কাল। ইয়াৰ মাজতে হ'ব সূৰ্যগ্ৰহণ। আজি দুপৰীয়া 2:29 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। গ্ৰহণ 4 ঘণ্টা 3 মিনিটৰ হ'ব। সন্ধিয়া 6:32 শেষ হ'ব গ্ৰহণৰ সময়। এই সময়খিনিত কোনো ধৰণৰ মাংগলিক কাম কাজ কৰা নহয়। বিশেষজ্ঞসকলৰ মতে এয়া আংশিক সূৰ্যগ্ৰহণ হ'ব। ভাৰতত বিয়লিৰ পৰা আৰম্ভ হ'ব আৰু ইয়াক প্ৰায়বোৰ ঠাইৰ পৰা দেখা পোৱা যাব। কিন্তু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আইজল, ডিব্ৰুগড়, ইম্ফল, ইটানগৰ, কোহিমা, শিৱসাগৰ, শিলচৰ, টাংলং আদিৰ পৰা সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। এই তথ্য পৃথিৱী বিজ্ঞান মন্ত্ৰণালয়ে দিছে। ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰণালয়ৰ মতে ভাৰতত সূৰ্যগ্ৰহণৰ অন্ত দেখা পোৱা নাযাব, কাৰণ সূৰ্যাস্তৰৰ পিছতো ই চলি থাকিব। ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকাৰ উত্তৰ পূব প্ৰান্ত, পশ্চিম এছিয়া, উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ ভাৰত মহাসাগৰৰ অঞ্চলত এই গ্ৰহণ দৃশ্যমান হ'ব। পৰৱৰ্তী যি সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা যাব 2 আগষ্ট 2027 চনত, সেইটো হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ আৰু দেশৰ সকলো প্ৰান্তৰ পৰা ইয়াক আংশিক সূৰ্যগ্ৰহণ হিচাপে দেখা যাব। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে মেকআপ কৰি ফটো তোলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মেকআপ কৰি ফটো তোলে ভূপেন বৰাই। নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি কৰিছে ভূপেন বৰাই। মোবাইলত ফটো দেখুৱাই মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰশ্ন, এয়া ভূপেন বৰাৰ আচল মুখ নে মেকআপ কৰা মুখ? নিকৃষ্ট ৰাজনীতি কৰি থকাৰ সলনি ধ্বংস হ'বলৈ গৈ থকা দলটোক ৰাইজৰ মাজলৈ লৈ যাওক বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। দেউৰী স্বায়ত্তশাসিত অঞ্চলতো বেয়াকৈ পৰাস্ত হ'ব কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মেকআপ কৰি ফটো তোলে ভূপেন বৰাই, এই মন্তব্য কৰিছে। আজি অলপ দিনৰ আগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিস্ফোৰক মন্তব্য কৰিছিলে, তুলনামূলকভাৱে সমালোচনা কৰিছিলে। কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিপষ্টিক লগাই চেলফি উঠে, আৰু সেই প্ৰত্যুত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাক উভতি ধৰি এইষাৰ কথা কৈছে, মেকআপ কৰি ফটো তোলে ভূপেন বৰাই। বন্ধুসকল, 3 নম্বৰৰ খবৰটি হৈছে নৱেম্বৰৰ প্ৰথম সপ্তাহতেই তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। নৱেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল। 4-5 নৱেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা। বন্ধুসকল, আপোনালোকে গেট 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ যেতিয়া ৰিজাল্ট দিছিলে, বহুতে ৰিজাল্ট চাব পৰা নাছিলে ছাৰ্ভাৰ প্ৰব্লেমৰ বাবে। সেইকাৰণে মই এটা ৱেবছাইট বনাইছোঁ, আমাৰ যোনটো অফিচিয়েল ৱেবছাইট হয় assamjobcareer.in। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলত লিংকটো পাই যাব। তাত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ বুকমাৰ্ক কৰি থৈ দিব। ৰিজাল্ট দিয়া আপোনালোকে লগে লগে ৱেবছাইটটো খুলি ডাইৰেক্ট ক্লিক কৰি আপোনালোকে ৰিজাল্টটো চাবলৈ পাৰিব। গতিকে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাতে ক্লিক কৰি আপোনালোকে এতিয়াই চাওক। তাত কাট অফ মাৰ্কো দিয়া হৈছে। আপোনালোকে গেট 3 যোনটো তৃতীয় বৰ্গৰ পৰীক্ষা অৰ্থাৎ ৰিজাল্ট হয়, সেই ৰিজাল্ট আপোনালোকে পোৱাৰ আগতে কাট অফটো চাবলৈ পাৰিব। আপোনালোকে এটা জাষ্ট আইডিয়া কৰিবলৈ পাৰিব যে কিমান মাৰ্ক পালে আপোনালোকে চাকৰি পাব। জেনেৰেল কেটেগৰীৰ কাৰণে কিমান, SC কাৰণে কিমান, ST কাৰণে কিমান, সকলোখিনি দিয়া হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাতে গৈ চাবলৈ পাৰিব। ঘোষণা কৰা হ'ব 13,141টা পদৰ নিযুক্তিৰ ফলাফল। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল 6,71,805জন প্ৰাৰ্থী। 2023 চনৰ আৰম্ভণিতেই সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া। ফলাফল ঘোষণাৰ বাবে সাজু হৈছে সেৱা কৰ্তৃপক্ষ। শীঘ্ৰেই সেৱাই মুকলি কৰিব ফলাফল ঘোষণাৰ ৱেবছাইট।
আৰু আমাৰ ৱেবছাইটৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে ভিজিট কৰিবলৈ একেবাৰে নাপাহৰিব। নৱেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল। 4-5 নৱেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা। ঘোষণা কৰা হ'ব 13,141টা পদৰ নিযুক্তিৰ ফলাফল। এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত। বন্ধুসকল, পাছৰটো খবৰে হৈছে মিয়া মিউজিয়ামৰ নামত আৰম্ভ হোৱা ভেলকিবাজি চৰকাৰে শীঘ্ৰেই বন্ধ কৰিব লাগে। এই আহ্বান কৰিছে বিধায়ক প্ৰশান্ত ফুকনে। গোৱালপাৰা জিলাৰ লক্ষীপুৰত স্থাপন হোৱা মিয়া মিউজিয়ামক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ সপোন সাৰ্থক নোহোৱাৰ পিছত গোৱালপাৰাৰ লক্ষীপুৰত অসম মিয়া অসমীয়া পৰিষদে স্থাপন কৰা মিয়া মিউজিয়াম দেওবাৰে উদ্বোধন হোৱাৰ পিছতে সৰব হৈ পৰিছে বিভিন্নজন। শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনেও মিয়া মিউজিয়ামৰ বিৰোধিতা কৰি ইয়াক শীঘ্ৰেই বন্ধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কালত বিধায়ক প্ৰশান্ত ফুকনে কয় যে মিয়া মিউজিয়ামৰ নামত যি ভেলকিবাজি আৰম্ভ কৰা হৈছে সেয়া চৰকাৰে শীঘ্ৰেই বন্ধ কৰিব লাগে। মিয়া মিউজিয়ামত ৰাখিবলৈ একো নাই বুলি মন্তব্য কৰি প্ৰশান্ত ফুকনে কয় যে এই মিউজিয়াম স্থাপন কৰি অসমক ভাগ ভাগ কৰিব বিচৰা হৈছে। অসমক বিভক্ত কৰাৰ চেয়াৰমেনদিয়ে যি সপোন দেখিছিল সেয়া এই মিউজিয়াম স্থাপনৰ জৰিয়তে স্পষ্ট হৈ পৰা বুলিও মন্তব্য কৰে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। ইফালে গোৱালপাৰাৰ লক্ষীপুৰত মিয়া মিউজিয়াম স্থাপনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ঠ, শিলাদিত্যদেৱ আদিও। বন্ধুসকল, ইয়াৰ লগতে 5 নম্বৰৰ খবৰটি হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা নিপন গোস্বামী অসুস্থ। গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ ICUত ভৰ্তি হৈ আছে বৰ্তমান সময়ত। অসমীয়া চলচ্চিত্ৰ জগতৰ মহিৰুহ নিপন গোস্বামী কিছু সময় পূৰ্বে অসুস্থ হৈ পৰিছে। জানিব পৰা অনুসৰি নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি হোৱাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। খবৰ অনুসৰি বিশিষ্ট অভিনেতাজনে শ্বাস প্ৰশ্বাসৰ অসুবিধাত ভোগাত তেওঁ তৎকালীনভাৱে নেমকেয়াৰ হস্পিটেললৈ চিকিৎসাৰ বাবে লৈ অহা হয়। বৰ্তমান নিপন গোস্বামী গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ হৃদৰোগ বিভাগৰ ICUত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অভিনেতাজন বহুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। আজি অভিনেতাজনৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰা হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিছে। বন্ধুসকল, ইয়াৰ লগতে 6 নম্বৰৰ খবৰটি হৈছে শ্ৰম কল্যাণ বিভাগৰ 80 কোটি টকাৰ বৃহৎ কেলেংকাৰী। দীৰ্ঘ সময় জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ আলোক সৰকাৰক। অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগত সংঘটিত 80 কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আলোক সৰকাৰ নামৰ এজন লোকক। দিছপুৰ আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি চলোৱা জেৰাৰ অন্তত সোমবাৰে আলোক সৰকাৰক গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে অভিযুক্তজনক আদালতত হাজিৰ কৰোৱাত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে অভিযুক্ত আলোক সৰকাৰক। উল্লেখ্য যে আলোক সৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে চৰকাৰী বিভাগত 80 কোটি টকাৰ বৃহৎ আৰ্থিক অপব্যৱহাৰৰ অভিযোগ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ। ধন্যবাদ।